নমস্কাৰ মোৰ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আমি আজি পাঠ্যক্ৰমত আগবঢ়াম মাইক্ৰসফ্ট ৱৰ্ডৰে ভাগ আৰু সেইটো মই দেখাবলৈ গৈ আছো। মাইক্ৰসফ্ট ৱৰ্ডটো ওলাই লৈছো। ওলাই লোৱাৰ পিছত আজি এটা আকৌ নতুন বিষয়লৈ আকৌ আহিছো। গতিকে ভিডিওটো লাষ্টলৈ চাব আৰু যদি আপোনালোকে মোৰ চেনেল নতুন হয় তেতিয়া সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে প্ৰথমতে মোৰ ভিডিওটো পায়। গতিকে আজি মেইলিংৰ ওপৰত আমি ভিডিও বনাবলৈ গৈ আছো। মেইলিংছটো কি হয়? মেইলিংছটো কি হয় সেইটো মই জনাই আছো। মেইলিং মানে আমি সাপোজ এটা মিটিং হওক বা কোনো এটা ইন্টাৰভিউ লেটাৰে হওক আমি কি কৰিব পাৰো ইয়াতে ক্ৰিয়েট কৰিব পাৰো। কেনেকৈ কৰিব পাৰো? মই যদি সাপোজ 50টা পৰা যদি 100টা যদি মই ইয়াতে নাম আৰু এড্ৰেছ মই লিখি লওঁ, সেই লিখি লোৱাৰ পিছত কি হয় এটা যিটো লেটাৰ হয়, এটা যিবিলাক লেটাৰ হয় সেই লেটাৰটো এটা প্ৰেছ কৰিয়ে গোটেইখিনি বস্তু কি হ'ব আমি সেই বস্তুখিনি পাব পাৰো। গতিকে আজিৰ নতুন পাঠ্যক্ৰমৰ সকলোকে স্বাগতম জনাইছো। মই আজি পাঠ্যক্ৰমটো আৰম্ভ কৰিব বিচাৰিছো। গতিকে ভিডিওটো লাষ্টলৈ চাব আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে এটা লাইক কৰি দিব। ঠিক আছে, তো আৰম্ভ কৰো। প্ৰথম এক নম্বৰ হ'ব আমাৰ মেইলিংছত যাব লাগিব। মেইলিংছত গৈ ষ্টাৰ্ট মেইল মাৰ্চ আৰু আপোনালোকক ক'বলৈ গৈ আছো যিমানে হওক উইন্ডোজ 2000 মাইক্ৰসফ্ট ৱৰ্ড 2007 হওক 16 হওক বা যিমানে লেটেষ্ট ভাৰ্জন নহওক কিয় ইয়াৰ যিকোনো বস্তু ইয়াৰ মিল আছে আৰু আমি যদি ইয়াতে যদি 10ত চাওঁ তাতো পাব আপোনালোকে, 16ত থাকিলে 16তো পাব। ঠিক আছে, গতিকে ইয়াৰ কোনো ধৰণৰ হেৰি নাথাকে বস্তুবিলাক। আপুনি যদি এইটো মই 7ত দেখুৱাইছো আপুনি 16তো আপুনি কৰিব পাৰে। গতিকে ইয়াৰ কিছুমান বস্তুহে আপডেট হয় কিন্তু মেক্সিমাম বস্তু কি হৈ থাকে সেই আগৰ নিচিনাই থাকে। ঠিক আছে, তো মই 7ত কৰি আছো, আপোনালোকে হয়তো আপোনালোকে 16তো কৰিব পাৰে বা 19তো কৰিব পাৰে। ঠিক আছে, তো আৰম্ভ কৰো। স্টেপ কেইটা চাই যাওক। ষ্টাৰ্ট মেইল মাৰ্চ লেটাৰ টাইপ কৰিছো। ঠিক আছে, লেটাৰ টাইপ কৰাৰ পিছত আমি কি কৰিব লাগিব ইয়াতে আমি কি কৰিম এতিয়া বৰ্তমান লেটাৰ লিখিম। গতিকে লেটাৰ লিখাৰ পিছত কি কৰিব লাগিব আমি এইটোত স্টেপ বাই স্টেপ মেইল মাৰ্চ হৈ যায়। কৰাৰ পিছত আমি কি কৰিব লাগিব আমি ইয়াতে আমি কি কৰিম লেটাৰ টাইপ কৰিম। লেটাৰ টাইপ কৰাৰ পিছত কি কৰিব স্টেপ আমি 6টা আমি ইয়াতে ফলো কৰিব লাগিব। গতিকে নেক্সট ষ্টাৰ্টিং ডকুমেন্ট কৰিলো, দিলো প্ৰেছ কৰিলো, ইউজ অফ দা কাৰেন্ট ডকুমেন্ট হৈ থাকিব। আকৌ নেক্সট মাৰিলো মই। এতিয়া আমি আগতে যদি লিষ্ট থাকে ইয়াৰ পৰা আমি কি কৰিব পাৰো, আগতে যদি মেইলিং কৰা থাকে তেতিয়া ইয়াৰ পৰা আমি লিষ্টটো বনাব পাৰো আৰু যদি আমি নতুনকৈ ক্ৰিয়েট কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব টাইপ এ নিউ লিষ্ট হৈ গ'ল। টাইপ এ নিউ লিষ্ট লৈ পিছত আমি কি কৰিব পাৰো ইয়াতে অলপ প্লেস মিলাই লৈছো। টাইপ এ নিউ লিষ্ট কৰাৰ পিছত আমি কি কৰিম ক্ৰিয়েট কৰিম। এইটো ক্ৰিয়েট হৈ গ'ল। কি দেখাইছে হৈ গ'ল। ক্ৰিয়েট হোৱাৰ পিছত আমি কি কৰিব পাৰো ইয়াতে ক্ৰিয়েট হৈ গ'ল। হোৱাৰ পিছত আমি এতিয়া আমাক এজন ব্যক্তিৰ বা এজন মানুহৰ যিমান কেইটা ডকুমেন্ট হলে বা কিমানটা ডকুমেন্ট দিলে আমি কি বস্তুটো পায়। গতিকে সেই পোষ্টেল এড্ৰেছটো আমি কি কৰি ল'ব লাগিব ইয়াতে এড কৰিব লাগিব বা মানুহজনৰ বা ব্যক্তিজনৰ টোটেল যোনটো এড্ৰেছত নেকি দিলে বাই পোষ্টৰ দ্বাৰা সম্পূৰ্ণ হয় পোষ্টেল এড্ৰেছটো আমি পোষ্টেল এড্ৰেছটো কি কৰিব পাৰো ইয়াতে এড কৰি ল'ব পাৰো। গতিকে ব্যক্তি এজনৰ যদি মই বাই পোষ্টৰ দ্বাৰা দিবলগীয়া হয় বা মেইলৰ দ্বাৰা দিব পাৰো, কিন্তু বাই পোষ্টৰ দ্বাৰা দিবলগীয়া হয় তেতিয়া আমি কি কৰিব লাগিব এই বস্তুখিনি চাবলগীয়া হয়।
গতিকে কিয় কাৰণে চাবলগীয়া হয় যে প্ৰতিজন ব্যক্তিৰ এটা পোষ্টেল এড্ৰেছ আছে আৰু সেই পোষ্টেল এড্ৰেছটো যদি ভুল হয় তেতিয়া কি হ'ব সেই চিঠিখন তেওঁ যোনজন ব্যক্তিক আমি পঠাব বিচাৰিছো সেই ব্যক্তি নাপাব ঠিক তেনেদৰে আমি সেই কাৰণে আমি কি হৈছে পোষ্টেল এড্ৰেছটো আমাৰ কি হৈছে সম্পূৰ্ণ বস্তু সোমাই থাকিব লাগিব গতিকে সেইটো সোমাবলৈ আমি সেইটোৱে কৰিম এতিয়া পোষ্টেল এড্ৰেছটো আমি সম্পূৰ্ণ ব্যক্তি এজনৰ পোষ্টেল এড্ৰেছটো আমি কি কৰিম এতিয়া এড কৰিম কৰাৰ পিছত আমি কি কৰিম ইয়াতে কাস্টম কলম কৰিলো কৰাৰ পিছত আমি কৰিম ৰিনেম কৰক নেম ব্যক্তিজনৰ নাম লিখিম ইয়াতে তাৰপিছত ইয়াতে আকৌ ৰিনেম কৰিম ঠিক আছে কেয়াৰ অফ লিখিব পাৰো বা ফাদাৰ লিখিব পাৰো ফাদাৰ নেম লিখিব পাৰো ফাদাৰ নেম লিখিলো হ'ল ইয়াতে লিখিম ভিলেজ যোনকেইটা ইম্পৰ্টেণ্ট হয় মই সেই ইম্পৰ্টেণ্ট কেইটা মই ইয়াতে লৈ লম ঠিক আছে ভিলেজ পিও গতিকে ভিডিওটো অলপ সম্ভৱতঃ অলপ দীঘলো হ'ব পাৰে গতিকে আপোনালোকে ভিডিওটো চাই যাব পিএছ আৰু কি থাকিলে পিএছ থাকিলে ডিস্ট্ৰিক্ট থাকিল ডিস্ট্ৰিক্ট দিম তাৰপিছত হৈ গ'ল এইকেইটা গোটেইকেইটা মই যদি নালাগে গোটেইকেইটা ইমেইল আইডি এটা দি দিম বাৰু ইমেইল এড্ৰেছটো আমি দিব পাৰো ষ্টেট থাকক এটো কাটি দি আছো কাটি দিলো ইয়েস ইয়াতে আমি পিন কোড দিব পাৰো পিন কোড পিন দিলো এতিয়া হ'ব ইয়াতে আমি এটো কাটি দিছো কাটি দিয়াৰ পিছত এটো মোবাইল নাম্বাৰ হয়তো এটো নালাগে ডিলিট কৰিছো ঠিক আছে আমাক সম্পূৰ্ণ এড্ৰেছ আমি লিখি লোৱাৰ পিছত আমি কি কৰিম ইয়াতে ওকে প্ৰেছ কৰিলো ঠিক আছে আমি যি মতে কাস্টম কৰি লৈছিলো কলমটো সেইমতে ইয়াতে প্লেস হ'ব বা শো হ'ব ঠিক আছে এতিয়া আমি নেক্সট আৰম্ভ কৰিম কি হ'ব আমাৰ যাক লেটাৰখন পঠাম আমি সেই ব্যক্তিজনৰ নাম আৰু ফুল এড্ৰেছটো আমি এন্ট্ৰি কৰি গৈ যাম এতিয়া আমি নেক্সট ওকে মাৰিম এখন এটা নাম এটা দিম সেভ এখন এইখিনি বস্তু সেভ হৈ যাব আকৌ এবাৰ ওকে মাৰিম হল এতিয়া আমি লিষ্টখন কৰবা বিচাৰিম লিষ্টখন বিচাৰিম আমি ইয়াতে যাম এটো দিলো এন্টাৰ মাৰিলো আকৌ 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 এন্টাৰ মাৰিলো ডিস্ট্ৰিক্ট ষ্টেট আকৌ এন্টাৰ মাৰিলো তাৰপিছত হ'ব ষ্টেট হ'ল এটো দিলো তাৰপিছত মোবাইল নম্বৰ তাৰপিছত হ'ব ইমেইল আইডি
ঠিক আছে এইখিনি ক'ব পালো ইয়াৰ পৰা পালো গতিকে যদি এইটো বৰ্তমান কোনটো আছে কলমটো আছে গতিকে কলমটো আমি নোহোৱা কৰিবলৈ কি কৰিব লাগিব হেতু চাই থাকিব মই লাষ্টলৈ দেখাই আছো ঠিক আছে এতিয়া আমি কি আছিল মই যেটো কুইক পাস আছিল কুইক পাসত মই এটা ডেটা টাইপ কৰি থৈছিলো বহুত দিনৰ আগতে হেতু চাইলো ভিডিওটোত আছে কেনেকৈ কুইক পাস কৰিব লাগে হেতু ভিডিওটোত মই লিষ্টত চালে আপোনালোকে পাই যাব এই কুইক পাসত থকা যেটো লেটাৰ আছে মই লেটাৰটো লৈ লৈছো ঠিক আছে মই লেটাৰ এটা লিখি নাথাকো গতিকে মই লেটাৰটো লৈ লৈছো আৰু এইটো মই কি কৰি দিম ইয়াতে মই এই যিখিনি অপচন আছে এইখিনি মই অপচন খিনি মন কৰি নো স্পেস কৰি দিছো নো স্পেস কৰাৰ পিছত এইটো ধুনীয়াকৈ এটা পেজত বা এটা লেআউটত আহি যাব ঠিক আছে গতিকে মই এইখিনি কৰি ললো লোৱাৰ পিছত মই কি কৰিব পাইছো এইখিনি দেখা পাইছো দেখা পোৱাৰ পিছত কি হ'ব আমাৰ নেক্সট স্টেপটো হ'ব কি আমাৰ নেক্সট স্টেপটো হ'ব এতিয়া মেলটো হয় প্ৰিন্ট আউট কৰিব লাগিব নহলে আমি বস্তুটো মেইলত পঠাব লাগে গতিকে এতিয়া যদি মই চাও ইয়াতে যদি চাও কি হয় এইটো অকল এটোই হ'ব বা এই বস্তুখিনি যিখিনি আছে নেম আৰু ফাদাৰ নেম এইখিনি আহিব গতিকে এটো চাও প্ৰতিটো হেৰেৰে এটা আছে বা এটাই আছে গতিকে মই হেতু ৰিজাল্টটো চাবলৈ আমি এতে আছে প্ৰিভিউ ৰিজাল্ট এতে প্ৰেছ কৰি দিম গতিকে মই প্ৰিভিউ ৰিজাল্ট কৰি লৈছো লোৱাৰ পিছত মই এক নম্বৰটো চাইছো এক নম্বৰটো চোৱাৰ পিছত কি হৈছে প্ৰিন্ট প্ৰিভিউ কৰি চাইছো গতিকে ইয়াত যেটো লিষ্ট আছিল বা যেটো লিষ্ট দিছিল মই এটো ওলাই গৈছে হয়নে গতিকে নেক্সট চাবলৈ আমি কি কৰিব লাগিব নেক্সট মই চেক কৰো দুই নম্বৰটো আকৌ নেক্সট দিলো প্ৰিন্ট প্ৰিভিউ দিলো আহি গৈছে ঠিক তেনেদৰে ইয়াতে যদি মই ৰিজাল্ট প্ৰিভিউটো কৰিলো তেতিয়া ইয়াত পিছত যদি মই প্ৰিন্ট আউট কৰো প্ৰিন্ট আউট কৰিলে কি হ'ব প্ৰতিজনৰে বেলেগ বেলেগ যিটো নাম আছে নামটো আহি যাব গতিকে এইটো কিয় কাৰণে আহা নাই মোৰ এইটো এডব ৰিডাৰটো আছে সেই কাৰণে এই বস্তুটো কি আছে নামটো ইয়াতে আহিব লাগিছিল এইটো লিষ্টটো কিন্তু এইটো আহা নাই গতিকে আপোনালোকে কৰিব আপোনালোকৰ নিশ্চয় আহিব গতিকে মোৰ যেটো ৰিডাৰ এটো পিডিএফ ফাইল ইনষ্টল কৰা আছে হেকাৰণে এটো শো কৰা নাই গতিকে ইয়াতে গুটেখিনি বস্তু আহি যাব ইয়াতে যদি নেক্সট মাৰা যায় না ইয়াতে প্ৰতিজন যিমানজন আমি এন্ট্ৰি কৰিলো গুটেখিনি নেক্সট কৰি আহি যাব ঠিক তেনেদৰে মই যদি ইয়াতে যদি ডাইৰেক্ট প্ৰিন্ট আউট কৰো কি কৰিব পাৰো ইয়াৰ পৰা প্ৰিন্ট আউট কৰিব লব পাৰো যদি আমি মেইলত পঠাও মেইলত ডাইৰেক্ট পঠাই দিব পাৰো অল গুটে যদি পাঁচটা লাগে পাঁচটাই প্ৰিন্ট হৈ ওলাব আৰু এই যেটো লেটাৰ আছে লেটাৰ প্ৰতিজন লেটাৰে এই এটাই আহিব কিন্তু প্ৰতিজন ব্যক্তিৰে বেলেগ বেলেগ পেজত আহিব গতিকে কাৰেন্টটো হলে বৰ্তমান যোনটো ওলাইছে হেতু আৰু ফ্ৰম কিমানৰ পৰা কিমান লাগে আমাক প্ৰিন্টাৰ সাপোজ মই 100টা আছে 100টা নাম্বাৰ লিষ্ট আছে গতিকে মই 100টাৰে 50টা দিব বিচাৰিছো 1 পৰা সাপোজ 50 লৈ দিব বিচাৰিছো 1 লিখি 50 লিখি দিলে ইয়াৰ 1 পৰা 50 লৈ কি হ'ব প্ৰিন্ট আউট হয় ওলাব গতিকে মই যদি আজি যেটো পাঠ্যক্ৰম আছে হেতু আপোনালোকক উপকৃত হ'ব বুলি ভাবিছো আৰু আপোনালোকে এটো ঘৰত এক্সাৰসাইজ কৰি চাব আৰু যদি নাই হোৱা তেনেহলে মোক কমেন্ট বক্সত জনাব মই নেক্সট এটো জেট মই দেখাবলৈ চেষ্টা কৰিম আৰু যেটো মোৰ এটা ৰিডাৰটো আছে ইনষ্টল হয় গতিকে হেকানে শো কৰা নাই গতিকে আপোনালোকে যদি কিবা অসুবিধা আছে মোক কমেন্ট বক্সত লিখিব পাৰে আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থব যাতে প্ৰথমতে মোৰ ভিডিওটো পায় তো আজিলৈ ইমানতে নমস্কাৰ জয়